নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ নাম। তেন্তে ব'লা আৰম্ভ কৰোঁ। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? উত্তৰ: আম। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? উত্তৰ: পদুম ফুল। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? উত্তৰ: বটগছ। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? উত্তৰ: হকী। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় গান কি? উত্তৰ: বন্দে মাতৰম। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? উত্তৰ: ঢেকীয়াপতীয়া বাঘ। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য কি? উত্তৰ: খিচিৰি। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? উত্তৰ: গংগা। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় শাক-পাচলি কি? উত্তৰ: ৰঙালাও। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? জন গণ মন। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় চিহ্ন কি? অশোক স্তম্ভ। প্ৰশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? ময়ূৰ। ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।